ধৰ্মই নহওক সেইটো হৈছে ধৰ্মাত্মা। গতিকে সেই জীৱন নহয়, চাউল ধোৱা পানীবিলাক বেছিকৈ এটা নিমখ অকণ দিব লাগিব, লৈ যোৱা পাছত ছাগলীজনী বা অন্য জীৱবিলাকৰ আত্মাটোৱে পৰমাত্মা কয়। কি কয়? যে আমাক মানৱীয় দিয়া, কাৰণ ব্ৰহ্মা আকাল পুৰুষ ভগৱন্ত নাভি কমলে জন্ম হৈ ব্ৰহ্মায়ো কলিযুগত মানৱীয় পাবলৈ ইচ্ছা প্ৰকাশ কৰে। কিয়নো মানৱীয় পালে ভকতৰ কাকো বধ কৰি খোৱাৰ আমাৰ অধিকাৰ নাই। স্পষ্ট আছে, যত জীৱ জংগম কীট পতংগ অগ নগ জগতে কায়া। কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা কিয়ে বহে ব্ৰহ্ম আদি হৰ অংশ অৱতাৰ যাৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ভগৱন্ত অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। ঈশ্বৰ কৃষ্ণক আমি এবাৰ নহয় দুবাৰ নহয় কোটি কোটি নমস্কাৰ আমাক কৰিবলৈ কৈছে ভাগৱতৰ বাণীৰ মাধ্যমেৰে উপদেশে। নমো নমো মধু মধু বীৰ মহাহৰি অত্যন্ত উত্তম হাতী হুৱে দাদু হৰি স্মৰণী। সমস্ত জগত উদ্ধাৰ নাম ভকত বুলি আমাক কৈছে। এই চাৰি বস্তু আমি শিল্পাৰ্য কৰিব লাগিব। গুৰু জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ, গুৰু দেও কৃষ্ণদেৱ, ভকত ভকত তিনিটা আখৰৰ শব্দ আছে। ভৱখণ্ডন গোপঞ্জন স্বামী ভগত বসন নিৰংকাৰে কোটি অপৰাধ কে ভিতৰ জাগরুক নাম সমারে। কৃষ্ণ ধৰ্মৰ বাণী ভকত তাক কৈছে ভগত বুলি কৈছে। কাকো নিন্দা নকৰে ভকত নহয়, কিন্তু ভক্ত, লক্ষীৰ ভক্ত, দুৰ্গাৰ ভক্ত, হনুমান ভক্ত। নামটো ইয়াত থাকিব, মনত ৰাখিব। আৰু আপোনাৰ শ্ৰীচন্দ্ৰতা নিশ্চয় পাম, আশা কৰিছোঁ আপোনালোকে নিশ্চয় মাতিব। গতিকে সেই ভকত তেওঁ সৃষ্টি কৰিছে। অচুতক অকমানতে সন্তুষ্ট হয়। এদিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৈ যুৱকজন আৰু তেওঁৰ ছোৱালীজনী বিয়া কৰা আইগৰাকীজনী তেওঁ কিন্তু মানা কৰিব। তেওঁ সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাভ হয়। তেওঁ ক'ব